নমস্কাৰ বন্ধুসকল, মোৰ নাম কাৰন। আজি ভিডিঅ'লৈ আমি ক'বলৈ ওলাইছোঁ কপিৰাইট ষ্ট্ৰাইকৰ কিছুমান ৰুলছৰ বিষয়ে। তো আজি যদি এই ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকে তেতিয়া আপোনালোকে মই এইটো গেৰাণ্টি দিব পাৰোঁ যে আপোনালোকে কেতিয়াও আপোনাৰ ভিডিঅ'ত কপিৰাইট ষ্ট্ৰাইক নাহিব। তো ভিডিঅ'টো শেষলৈ চাই থাকক, ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব। আৰু যদি আমাৰ ভিডিঅ'টো ভাল লাগে তো আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। ইয়াতে প্ৰথম পইণ্টটো হৈছে যিটো ইউটিউবৰ ভিডিঅ' আপলোডিঙলৈ নতুন নতুন ইউটিউবাৰে বহুতে কি আহে, তেওঁলোকে বেলেগৰ কিছু ভিডিঅ' ইউটিউবৰ পৰাই ডাউনলোড কৰি তেওঁলোকে নিজৰ চেনেললৈ আপলোড কৰি দিয়ে। আৰু পিছলৈ যেতিয়া ইউটিউবৰ এইটো চকুত পৰে তেতিয়া সি কি কৰে, ইউটিউবে আপোনালোকে এটা ষ্ট্ৰাইক পঠায়। আৰু ইয়াতে এটা কথা ক্লিয়াৰ কৰি দিওঁ যে ইউটিউবে আপোনাক কেতিয়াও ষ্ট্ৰাইক নিদিয়ে। যাৰ ভিডিঅ' আপুনি চুৰি কৰিছে সেই অনাৰজনে ইউটিউবক ক'ব যে আপুনি ইয়াৰ কণ্টেণ্ট কিবা চুৰি কৰিছে, তেতিয়া ইউটিউবে কি কৰে, আপোনাক তেতিয়াহে ষ্ট্ৰাইক দিয়ে। তো এই কথাটো আপোনালোকে ক্লিয়াৰ হৈ যাওক যে ইউটিউবে আপোনাক কেতিয়াও ষ্ট্ৰাইক নিদিয়ে। যোন মানুহে যাৰ কণ্টেণ্ট আপুনি চুৰি কৰিছে তাইহে আপোনাক ষ্ট্ৰাইক দিয়ে। ইয়াতে 2 নম্বৰ পইণ্টটো হৈছে গানক লৈ। বহুতো নতুন নতুন ইউটিউবাৰে কি কৰে, নিজৰ ভিডিঅ'ৰ বেকগ্ৰাউণ্ডত কিছুমান গান এড কৰি দিয়ে, যেনে অসমীয়া গান, কেতিয়াবা বলিউড গানবোৰ এড কৰি দিয়ে। যাৰ ফলত কি হয়, যদি সেই মানুহজনে চাই লয় আপোনাৰ বেকগ্ৰাউণ্ডত তাৰ কোনো কণ্টেণ্টৰ গান বা বাজি আছে, তেতিয়া সি কি ক'ব, তাইও কপিৰাইট আপোনাৰ চেনেলত দিব পাৰিব। হয়তো বৰ্তমান আপোনালোকক গান চুৰি কৰাৰ বাবদ আপোনালোকে কপিৰাইট ষ্ট্ৰাইক নিদি কপিৰাইট ক্লেইম দিব পাৰে। যাৰ আপুনি যাৰ গানটো আপুনি কপি কৰিছে সেই মানুহজনক আপোনাৰ কিছু ৰেভিনিউ যোনটো আপুনি আৰ্নিং কৰিছে সেই ভিডিঅ'ৰ পৰা আপোনাক কিছু শতাংশ তাক দিব লাগে। হয়তো আপোনাক 50%, 30% এনেকৈ কিছু আপোনালোকে ডিল হ'ব। আৰু সেই ডিলৰ মতে আপোনাক ইউটিউবে কি কৰে, সেই মানুহজনক পঠাই দিয়ে যাৰ আপুনি কণ্টেণ্টটো চুৰি কৰিছে। আৰু এইটোৱে হ'ল কপিৰাইট ক্লেইম। আৰু আপোনালোকক যদি ইয়াৰ ওপৰত কপিৰাইট ক্লেইমৰ ওপৰত কিছু ডেডিকেটেড ভিডিঅ' লাগে তো আপুনি মোক কমেণ্ট ছেকশ্যনত কৈ দিয়ক, মই আপোনালোকৰ কাৰণে এটা প্ৰপাৰলি ডেডিকেটেড ভিডিঅ' কপিৰাইট ক্লেইমৰ ওপৰত মই লৈ আহিম। ইয়াতে 3 নম্বৰ পইণ্টটো যোনটো হৈছে এইটো হৈছে এপ্লিকেশ্যন ৰিভিউৰ ওপৰত লৈ। কিছুমান ইউটিউবাৰে কি কৰে, কিছুমান পেইড ভাৰ্চন যেনে কাইন মাষ্টাৰ, পাৱাৰ ডাইৰেক্টৰ এনেবোৰ এপছবোৰ কেনেদৰে ফ্ৰীতে ডাউনলোড কৰিব পাৰে, কেনেদৰে ইহঁতে উইদাউট ৱাটাৰমাৰ্ক ইউজ কৰিব পাৰে, তাৰ ওপৰত কিছুমান ডেডিকেটেড ভিডিঅ' বনায়। যাৰ ফলত ইউটিউবে কি কৰে, সেই চেনেলবোৰক ইহঁতৰ যোনটো ভিডিঅ' হয়তো ডিলিট কৰিব পাৰে বা নহ'লে কপিৰাইট ষ্ট্ৰাইকো দিব পাৰে। তো এইটোলৈ মৰণ কৰিব যে আপোনালোকে কেতিয়াও এনে ধৰণৰ ভিডিঅ' নবনায়, নহ'লে আপোনাক ইউটিউবে ষ্ট্ৰাইক দিবই। ইয়াতে 4 নম্বৰ পইণ্ট যোনটো আছে সেইটো হ'ল ইমেজক লৈ। আপোনালোকে গুগলৰ পৰা কিছু যেনে ইমেজ ডাউনলোড কৰি আপুনি ভিডিঅ'ত এড কৰিব নোৱাৰে। আপোনাৰ যদি অনাৰজনৰ চকুত পৰিল তো আপোনালোকক হয়তো ইয়াৰ ওপৰত কপিৰাইট ষ্ট্ৰাইক আহিব পাৰে। তো মন কৰিব যে আপোনালোকে ইমেজক গুগলৰ পৰা ডাউনলোড নকৰিব। এনে কিছুমান ফ্ৰী ইমেজ পোৱা যায়, ৱেবছাইট আছে। আপোনালোকক যদি তাৰ ওপৰত কিছুমান ডেডিকেটেড ভিডিঅ' লাগে তেতিয়া আপোনালোকে মোক কমেণ্ট বক্সত কৈ দিব, মই ইয়াৰ ওপৰত ডেডিকেটেড ভিডিঅ' বনাই দিম। ইয়াতে 5 নম্বৰ যোনটো পইণ্ট হৈছে এইটো মুভি লৈ। বহুতো এনেদৰে ইউটিউবাৰ আছে যিবোৰে কেনেদৰে মুভি ফ্ৰীতে ডাউনলোড কৰিব পাৰে বা কেনেদৰে মুভি ডাউনলোড কৰিব পাৰে এনেবোৰ কিছুমান ভিডিঅ' ইউটিউবত আপলোড কৰে। আৰু এইবোৰৰ ক্ষেত্ৰতো ইউটিউবে আপোনাক ষ্ট্ৰাইক দিব পাৰে। মন কৰিব যে এনেধৰণৰ ভিডিঅ' আপোনালোকে ইউটিউবত আপলোড কৰিব নোৱাৰে। তো আজিলৈ এইখিনিতে সামৰিলোঁ। মই আশা কৰোঁ যে আপোনালোকে কপিৰাইট ষ্ট্ৰাইকৰ বিষয়ে বহুতো কথা নজনা কথা জানিলে আৰু এইবোৰ কাম আপোনালোকে এতিয়াৰ পৰা কৰা বন্ধ কৰি দিয়ক। আৰু আপোনাৰ চেনেলৰ কণ্টেণ্টৰ ওপৰত ধ্যান দিয়ক, আপোনাৰ নিজৰ কণ্টেণ্ট বনাওক। ইয়াতে ইউটিউবৰ এটাই মূল মন্ত্ৰ হৈছে নিজৰ কণ্টেণ্ট। আপুনি বেলেগৰ পৰা কণ্টেণ্ট লৈ কেনে আপুনি নিজৰ চেনেল গ্ৰ' কৰিব নোৱাৰে। আৰু এইটোৱে হৈছে মূল মন্ত্ৰ, আপোনাৰ মনত ৰাখি লওক আৰু আপুনি নিজৰ কণ্টেণ্টৰ ওপৰত ধ্যান দিয়ক। আপোনাৰ চেনেল গ্ৰ' হ'ব, আপোনাৰ চেনেল মনিটাইজ হ'ব, আপুনি এদিন নহ'লে এদিন এটা টকা কমাব পাৰিবই। তো এইয়ে আজি ভিডিঅ'টো, আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ এইখিনি। জয় হিন্দ, বন্দে মাতৰম, জয় আই অসম।